Welcome to my YouTube channel Tanmash Vlog. Friends, আজি ফেলপা বৰ্ণামত শংকৰদেৱ শংকৰোৎসৱ উপলক্ষে ভাওনা আজি শেষৰ দিন ভাওনা চাবলৈ আহিলোঁ এয়া তাকে তাৰপৰা আজি মোৰ ভাওনা তথাপিও মোৰ ভাইটি ভাও আছে চাই থাকক ভিডিঅ'টো শেষলৈকে ভাওনা দেখাম আপোনালোককো এই ভণ্টি কেইজনমান আছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে ভাওনা দেখাম আপোনালোকক ভাইটি আজি কি নাৱৰ ভাও লৈছে সেইবোলে পেহী আৰু মাকে সজাই আছে সেইবোলে হৈ আছে হৈ আছে আজি ভাওনাখনৰ নাম কি ভাওনাৰ নাম কি চাব আপোনালোকক দেখুৱাম কি লৈছে মাল্যবান ঠিক আছে দেখাম বাৰু ভিডিঅ' চাই থাকিব ভাওনাৰ এইফালে পেন হৈ আছে তাৰপৰা আমাৰ লগৰ কেইটামান লগ পালোঁ এতিয়া লাজ কৰিছে আলি এইফালে চাবে কিনো এইটো কৈছ পলাইছে কেমেৰাখন গ'লে এইফালে লাজ কৰিছে বাৰু একো নাই আপোনালোকক ভাওনাখন দেখাম তাৰ আগত আপোনালোকে চাই লওক নামঘৰটো বাহিৰৰ পৰিৱেশটো আপোনালোকে চাই লওক উপনি নেকি বাৰু উপনিটো হ'ব নালাগে উপনি নাই বাৰু তাৰপৰা আপোনালোকৰ লাজ কৰি আছোঁ আপুনি বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ ৰ'ব নামঘৰটো বাহিৰৰ পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ এইফালে শ্ৰীমন্ত শংকৰদেৱ এই আনফালে এইফালে বেদী আছে আৰু এইফালে চাওক লাইটিং কি ধুনীয়া কৰিছে তো এইফালে বাণিজ্য মেলাও আছে বাণিজ্য মেলাখিনি আপোনালোকক দেখামগৈ অকণমান লাহে লাহে যাম চাই লওক পৰিৱেশটো নামঘৰৰ ভাগতে চাই লওক ভিডিঅ'টো শেষলৈকে ইয়াত মানে আপোনাৰ বাণিজ্য মেলা চলি আছে বাণিজ্য মেলা দেখাম বুলি কৈ আছিলোঁ আপোনালোকক ব'লক বাণিজ্য মেলা দেখাই আছোঁ সেয়া বাণিজ্য মেলা এইফালে আৰু দোকান আছিলে দোকানখিনি বৰ্তমান উঠি গ'ল এইফালে ব'লক চাওঁগৈ আচাৰ এইবিলাক কাপ প্লেট যি লাগে লৈ যাব পাৰিব আৰু আজি শেষে হ'ব বাৰু খালী পঠালি কৰি থাকিবি তহঁতকেইটা ন তই দা এখন লৈ ল এইবিলাক আচাৰ এইফালে দোকান আছে দোকানখিনি এইফালে দোকানখিনি কি হ'ল এইফালে নাই ভাড়া বেছি লোৱাৰ কাৰণে উঠি গ'ল আচ্ছা বোলে বেগ আছে চলিছে আৰু চাগে ভালদৰে চাওক ফ্ৰেণ্ডছ ভাওনা আৰম্ভ হৈ গ'ল তাৰপিছত মানুহ চাওক জনসমাগম চাওক কিমান মানুহ তাক চাওক নামঘৰৰ ভিতৰত যিমান তাতকৈ হয়তো বাহিৰত বেছি আছে ফ্ৰেণ্ডছ দেখিলে আপোনালোকে ভাওনা চোৱা মানুহ কিমান আৰু এতিয়া বাণিজ্য মেলালৈ আহিছোঁ বাণিজ্য মেলাত চাওক কিমান মানুহ আছে কিমান জনসমাগম হৈছে মোৰ বন্ধু এজন আৰু মই আহি আছোঁ আপোনালোকক দেখাবৰ কাৰণে আবেলি আপোনালোকক দেখাইছিলোঁ তেতিয়া মানুহ নাছিলে আৰু এতিয়া মানুহ চাওক কিমান মানুহ হৈছে সকলো ফালে দেখাব নোৱাৰিম চাওক মানুহ কিমান মানুহ চাওক
মানসৰ ঘৰত পাই গ'লেহি তাত বহুত দেৰি হৈ গ'ল আৰু তাত হুলস্থুলৰ পৰিৱেশটো হৈ আছিলে ভিডিঅ'টো সমাপ্ত নকৰিলোঁ ঘৰত আহি সমাপ্ত কৰিছোঁ ভিডিঅ'টো কোনোবা আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ